Hi, good morning and welcome back to my YouTube channel. So, বহুত দিনৰ মূৰত ব্লগ এটা বনাইছোঁ। আজি জানুৱাৰী 8 তাৰিখ হয় আৰু এতিয়া টাইম আছে 5টা। পোহৰে হোৱা নাই আৰু ইমান জল্দি সাৰ পাইছোঁ কিয় আছে আজি আমি মহামায়া গৈ আছোঁ। চ' ফেমিলি মেম্বাৰ লগ হয়, তো আপোনালোকে ভিডিঅ'টো চাব দেই, কিন্তু শেষলৈকে। বহুত দিনৰ মূৰত ব্লগ এটা বনাইছোঁ, কেনেকুৱা হৈছে জনাব কমেণ্টত। আৰু লগ পাই আছোঁ মই গা পা ধুই আহোঁ, ঠিক আছে। চ' মই গা পা ধুই আহি গ'লোঁ আৰু এতিয়া মুখত অলপ কিবা কিবি লগাওঁ, মানে বহুত ড্ৰাই স্কিন। ফাৰ্ষ্ট লগাওঁ এল'ভেৰা জেল। লয় আৰু এইবাৰ ছানস্ক্ৰীন, এইটো লেকমি হয়। আৰু লাষ্ট লগাম এইবাৰ মইচ। যে কিমান টাইম ইউজ কৰিব লগা হোৱা নাই, একেবাৰে মুখ তেন্তে মই কনফিউজ আছোঁ ইয়াতে যে মই কোনযোৰ পিন্ধিম এইযোৰ মই এইযোৰ পিন্ধি আছোঁ। কাপোৰযোৰ এনেই পিন্ধি লৈছোঁ, মুখৰ যি যি কৰিব লগা আছে কৰিলোঁ, তাৰপিছত ভালকৈ পিন্ধিম আৰু আহিছোঁ। ৰেডি হৈ গ'লোঁ, যাওঁ আৰু এতিয়া দেৰি আছে। আর কি মানে ও নদী খাওয়া বাড়িতে আৰু আমি পালোঁ এতিয়া কি আমি কি পাইছোঁ গম নাপাওঁ। 1 ঘণ্টা পিছত আমি পাই যাম মহামায়া। হাই হেণ্ডিমেন। খানাৰ যোগাৰ একে আমি ভিতৰত সোমালোঁ আৰু এইটো নাম আছে মহামায়া মন্দিৰ।
Ayo, ayo, Sang, ayo, ayo, ayo. শিৱ মন্দিৰ শিৱ মন্দিৰ আছে, শিৱ মন্দিৰ না লগন দিয়া শেষ না কি খাবা কি খাবা কি খাবি আমি খাম এতিয়া জ্বালা দে হ'বই মোক এইগুলো মেদাকে চিম্পল লাগছিল এটা খাবা মন্দিৰৰ পৰা ওলালোঁ আমাৰ মন্দিৰ দৰ্শন শেষ হৈ গ'ল তো এতিয়া গুচি গ'লকে পেট পূজা আছে পেট পূজাখিনি কৰিলোঁ আছে মন্দিৰৰ পৰা ওলালোঁ হাতবিলাক ভালকে ধুইছিলা ধুইছোঁ আমি হাত ভালকৈ ধুইছোঁ আৰু এতিয়া আমি পেট পূজা কৰিম এতিয়া গৈছোঁ স্নান ঘাট ইয়াতে ওচৰতে হয় বেছি দূৰ নহয় দূৰ খোজকাঢ়ি যাব নোৱাৰি চ' আমি বাছত গৈ আছোঁ এতিয়া আহি পালোঁ দেই এতিয়া আমি অলপ আছোঁ বস্তু দেখিছোঁ সেইটো হৈছে আৰু
चलो चलते हैं मुखर ভিতৰেদি সোমাই যাম যাবি চাও চাও আৰু এই গছজোপা দেখিছে নহয় এইডাল অৰিজিনেল নহয় ইয়াতে যিমান বস্তু আছে চব আৰ্টিফিচিয়েল হয় আৰু এইডাল এই গছজোপা এইফালে ভিতৰত যাব পাৰিছোন এই গছজোপা আৰ্টিফিচিয়েল হয় এইডাল আমি এইডাল গছৰ ভিতৰেদি সোমাই যাম दे बना ब्लॉग আৰু এইবাৰ আমি গৈ আছোঁ ক'ত গৈছোঁ কি এইটো এইটো কি মন্দিৰ মন্দিৰ নে এইটো ব্ৰহ্মা মন্দিৰ এইটো আৰু এইটো কিবা এইটো ভিতৰত যাম আমি এতিয়া যাব পাৰি নে পাৰি কিবা আছে মন্দিৰ আছে এইটো এটা বান্দৰৰ উৎপাত যাওঁ নেকি একবাৰ আৰু আমি সাপডালৰ ভিতৰত গৈ আছোঁ এতিয়া সাপৰ ভিতৰত সোমাই আছোঁ আমি সাপৰ ভিতৰত গন্ধ নাযাওঁৰ ভিতৰত বহুত গন্ধ আৰু ইয়াতে এইটো এটা নৱগ্ৰহ মন্দিৰ ইয়াতে একবাৰ সেয়া কৰিলোঁ শাক আৰু এনেকৈ সেই কেমেৰাটো ভৰাই খাইছে জয় শ্ৰীৰাম আৰু লাষ্ট এইবাৰ ফোনত চাৰ্জ নাই হ'লেও মানে এইখিনি কিবাকৈ ৰাখিম আৰু ভিডিঅ'ত যিমানখিনি পাৰোঁ এইখিনি হৈছে স্নান ঘাট এইফালে আমি তুমি কি মোক এৰি যাই আছ আমি এতিয়া স্নান ঘাট আহি আছোঁ ক'ত আহি আছোঁ আমি আহিছোঁ এতিয়া স্নান ঘাটলৈ আহিছোঁ এইটো আমাৰ লাষ্ট ডেষ্টিনেশ্যন সেইটোৱে ইয়াৰ পিছত আমি আকৌ আমাৰ ঠাইলৈকে যাম তাত ভাত পানী খাম তাৰপিছত আমি ঘৰলৈ গুচি যাম আপোনাৰ অনুভৱ কেনেকুৱা ইয়াত আহি কৈ দিয়ক অনুভৱ খুবেই ভাল লাগিছে আৰু খুৰা কি ক'ব কি রে আইসি পানি আইসি তো টেনশন মনে নেই বাবা
মোক দুৰ্বল কৰলা চা মৰম ভিডিঅ' চ' আমাৰ ঘূৰা ফুৰা শেষ আমি এতিয়া আমাৰ ঠাইত যাম তাৰ পৰা আমি আমাৰ ঘৰলৈ যাত্ৰা কৰিম চ' ভিডিঅ'টো চাব চবেই আৰু লাষ্টত বাই বাই কৈ দিয়া তুমি বাই বাই